চৰকাৰী কাৰ্যালয়ত গৈ মানুহে যাতে আলৈ আহুকালৰ সন্মুখীন হ'ব নালাগে তাৰ বাবে আমি প্ৰযুক্তিৰে চৰকাৰী কাম কাজ কৰাৰ বাবে আৰম্ভ কৰিছো। আজি নিবনুৱা ডেকা লৰাই কম্পিউটাৰৰ জৰিয়তে ৰাতি 2 বজাতো তেওঁলোকে এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰিব পাৰে। ৰাতি 2 বজাতো পৰিবহন বিভাগৰ দ্বিতীয় কাৰ্যালয়ৰ সকলো সেৱা আমি চৰকাৰী কাৰ্যালয়ত নোযোৱাকৈ ঘৰত বহি আমি ল'ব পৰা হৈছো। প্ৰযুক্তিৰ বিকাশৰ জৰিয়তে আমাৰ প্ৰচেষ্টা যে 2026 চনৰ ভিতৰত অসমত আমি এনেকুৱা এটা ব্যৱস্থা কৰিব খোজো যাতে কোনো কামৰ বাবে কোনো ৰাইজ চৰকাৰী কাৰ্যালয় যাব নালাগে, ঘৰতে বহি কম্পিউটাৰত জটিলৰ পৰা জটিল কামো যাতে সম্পূৰ্ণভাৱে কৰিব পাৰে। চৰকাৰী কাৰ্যালয়ত গৈ মানুহে যাতে আলৈ আহুকালৰ সন্মুখীন হ'ব নালাগে তাৰ বাবে আমি প্ৰযুক্তিৰে চৰকাৰী কাম কাজ কৰাৰ বাবে আৰম্ভ কৰিছো। আজি নিবনুৱা ডেকা লৰাই কম্পিউটাৰৰ জৰিয়তে ৰাতি 2 বজাতো তেওঁলোকে এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰিব পাৰে। ৰাতি 2 বজাতো পৰিবহন বিভাগৰ দ্বিতীয় কাৰ্যালয়ৰ সকলো সেৱা আমি চৰকাৰী কাৰ্যালয়ত নোযোৱাকৈ ঘৰত বহি আমি ল'ব পৰা হৈছো। প্ৰযুক্তিৰ বিকাশৰ জৰিয়তে আমাৰ প্ৰচেষ্টা যে 2026 চনৰ ভিতৰত অসমত আমি এনেকুৱা এটা ব্যৱস্থা কৰিব খোজো যাতে কোনো কামৰ বাবে কোনো ৰাইজ চৰকাৰী কাৰ্যালয় যাব নালাগে, ঘৰতে বহি কম্পিউটাৰত জটিলৰ পৰা জটিল কামো যাতে সম্পূৰ্ণভাৱে কৰিব পাৰে। চৰকাৰী কাৰ্যালয়ত গৈ মানুহে যাতে আলৈ আহুকালৰ সন্মুখীন হ'ব নালাগে তাৰ বাবে আমি প্ৰযুক্তিৰে চৰকাৰী কাম কাজ কৰাৰ বাবে আৰম্ভ কৰিছো। আজি নিবনুৱা ডেকা লৰাই কম্পিউটাৰৰ জৰিয়তে ৰাতি 2 বজাতো তেওঁলোকে এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰিব পাৰে। ৰাতি 2 বজাতো পৰিবহন বিভাগৰ দ্বিতীয় কাৰ্যালয়ৰ সকলো সেৱা আমি চৰকাৰী কাৰ্যালয়ত নোযোৱাকৈ ঘৰত বহি আমি ল'ব পৰা হৈছো। প্ৰযুক্তিৰ বিকাশৰ জৰিয়তে আমাৰ প্ৰচেষ্টা যে 2026 চনৰ ভিতৰত অসমত আমি এনেকুৱা এটা ব্যৱস্থা কৰিব খোজো যাতে কোনো কামৰ বাবে কোনো ৰাইজ চৰকাৰী কাৰ্যালয় যাব নালাগে, ঘৰতে বহি কম্পিউটাৰত জটিলৰ পৰা জটিল কামো যাতে সম্পূৰ্ণভাৱে কৰিব পাৰে।